নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক উপনয়ন প্ৰথা তথা যজ্ঞোপৱিত তথা লগুণ লোৱা প্ৰথাৰ বিষয়ে কিছু কথা ক'ম। উপনয়ন, উপ মানে হ'ল নিকট আৰু নয়ন মানে হ'ল চকু, অৰ্থাৎ সংস্কাৰ অনুষ্ঠানৰ দ্বাৰা জ্ঞান চক্ষু দান কৰি ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ গঢ়ি তোলাই হ'ল উপনয়ন। উপনয়ন অনুষ্ঠানত শৰীৰত যজ্ঞোপৱিত তথা উপবীত ধাৰণ কৰা হয়। উপবীত বা পইতা তিনিগৰাকী দেৱী সৰস্বতী, গায়ত্ৰী আৰু হ'ল সাবিত্ৰীৰ প্ৰতীক। উপবীত ধাৰণৰ সময়ত উপবীতধাৰীসকলে গায়ত্ৰী মন্ত্ৰ ধাৰণ কৰে। উপনয়নৰ পিছত উপবীতধাৰীসকলক দ্বিজ বুলি কোৱা হয়। দ্বিজ শব্দৰ অৰ্থ হ'ল দুইবাৰ জন্ম। হিন্দু ধৰ্ম অনুযায়ী প্ৰথমবাৰ ব্যক্তিৰ জন্ম হয় মাতৃগৰ্ভৰ পৰা আৰু দ্বিতীয়বাৰ জন্ম হয় উপবীত ধাৰণ কৰি। মানৱ দেহত 9টা দাঁত আছে। সেই দাঁতকেইটা হ'ল দুটা চকু, দুখন কাণ, নাকৰ বিন্ধা দুটা, এখন মুখ, লিংগ আৰু হ'ল পায়ু। এই 9টা দাঁতৰ দ্বাৰা আমাৰ শৰীৰত বিভিন্ন পাপ তথা বীজাণু প্ৰৱেশ কৰে। এই 9 দাঁত বন্ধ কৰা আনুষ্ঠানিক স্বীকৃতি স্বৰূপ হ'ল এই যজ্ঞোপৱিত বা পইতা বা লগুণ ধাৰণ। লগুণৰ 3টা ব্ৰহ্ম গ্ৰন্থি থাকে বা গাঁঠি থাকে। ইয়াৰ দ্বাৰা কৰ্তব্যপৰায়ণ মানুহক 3টা ঋণৰ কথা সোঁৱৰাই দিয়ে। সেই ঋণত্ৰয় হ'ল বা ঋণ 3টা হ'ল, 1 নম্বৰ দেৱঋণ, অৰ্থাৎ ঈশ্বৰৰ প্ৰতি ঋণ বা আমাৰ যি দায়িত্ব সেইটোৱে হ'ল দেৱঋণ। আৰু 2 নম্বৰত হ'ল পিতৃঋণ, অৰ্থাৎ পিতামাতা, পৰিবাৰ তথা সমাজৰ প্ৰতি আমাৰ যি দায়িত্ব সেইটোৱে হ'ল পিতৃঋণ। আৰু 3 নম্বৰত হ'ল যে ঋষিঋণ, অৰ্থাৎ বৈদিক ঋষিগণ তথা যি আমাক মানৱ কল্যাণৰ বাবে বিধি বিধান দি গৈছে তাৰ প্ৰতি আমাৰ যি দায়িত্ব সেইটোৱে হ'ল ঋষিঋণ। আৰু এইকেইটাকে ব্ৰহ্ম গ্ৰন্থি বা ব্ৰহ্ম গাঁঠি বুলি কোৱা হয়, লগুণত যি 3টা গাঁঠি থাকে। গতিকে বন্ধুসকল, সংক্ষেপত এইখিনিয়েই হ'ল উপনয়ন বা লগুণ লোৱাৰ মূল কাৰণ, যিকেইটাৰ দ্বাৰা আমি আমাৰ দায়িত্ব তথা কৰ্তব্যক আমি চিনি পাব পাৰিম আৰু ঈশ্বৰৰ প্ৰতি আমাৰ যি ভক্তিভাৱ তথা আমাৰ যি শ্ৰদ্ধা জনাবলগীয়া আছে, নাইবা আমাৰ সমাজৰ প্ৰতি বা আমাৰ পৰিয়ালৰ প্ৰতি যি কৰিবলগীয়া আমাৰ ঋণ আছে বা দায়িত্ব আছে, সেইখিনি ঋণ পৰিশোধ কৰাই হ'ল আমাৰ উপনয়ন প্ৰথাৰ মূল কাৰণ। নাইবা আমি যি আমাৰ দায়িত্ব বা কৰ্তব্য বা বিধি বিধান সেইখিনি মানি চলাই হ'ল উপনয়ন প্ৰথাৰ মূল লক্ষ্য। গতিকে বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক।